বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে 12 জানুৱাৰীৰ পৰা জালুকুটিত অনুষ্ঠিত হৈছে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক ইজতেমা। মৰিগাঁও জিলাৰ জালুকুটি শংকৰ আজান সমন্বয়ৰ ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ উত্তৰ পূৰ্বাঞ্চল ভিত্তিক ইজতেমা। উত্তৰ পূৰ্বৰ কেইবাখন ৰাজ্যৰ ইছলাম ধৰ্মৰ লোকৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ কেইবা সহস্ৰাধিক লোকে আজি পবিত্ৰ জুম্মাৰ নামাজত অংশগ্ৰহণ কৰাৰ লগতে অনাগত দুদিনত প্ৰায় 1 লক্ষাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি বিশ্ব শান্তি আৰু প্ৰেম ভাতৃত্ববোধৰ বাবে দোৱা কৰিব। উত্তৰ প্ৰদেশ, দিল্লী আদিৰ লগতে কেইবাখনো ৰাজ্যৰ লগতে অসমৰ বহুকেইজন বিশিষ্ট ইছলামিক পণ্ডিতে উক্ত ইজতেমাত বক্তৃতা প্ৰদানৰ বাবে উপস্থিত হোৱা বুলি জানিব দিয়ে। আনহাতে জালুকুটিত অনুষ্ঠিত হোৱা উক্ত ইজতেমাত ইছলাম ধৰ্মী লোকসকলৰ লগতে স্থানীয় হিন্দু ধৰ্মৰ লোকসকলে সকলো ধৰণে সহায় সহযোগিতা আগবঢ়াই ইজতেমাখন সাফল্যমণ্ডিত কৰাত সহায় কৰে। হয়, ঘৰ আমাৰ এই ওচৰতে লোচনাবৈ মিকিছোবা। কি কাম মানে এতিয়া বিগিনিং পৰাই কৰি আহিছোঁ, সেইটো কাম বন বুলি কৰিলোঁ। তাৰপিছত আকৌ এতিয়া পাৰ্কিঙত আছোঁ, ৰাস্তাত গাড়ী চাইড কৰি আছোঁ, মাল দোকান বজাৰবিলাক চিজিল লগাই আছোঁ। চোৱা মেলা কৰিছোঁ আৰু কেনেকুৱা লাগে মনত আপোনালোকৰ সেইখিনি কৰি কৰাৰ কাৰণে ভাল লাগিছে মনত। ধৰ টকা পইচা সহায় কৰিব নোৱাৰিলেও পৰিশ্ৰম কৰিবলৈ সহায় কৰিছোঁ অলপমান। দিল্লীৰ পৰা আহিছে, গুজৰাটৰ পৰা আহিছে, বম্বেৰ পৰা আহিছে। আমাৰ প্ৰায় 8-9 জন আহিছে, অতিথি আহিছে। তেওঁলোকৰ ভাষণ আজি ৰাতিপুৱা ফজৰৰ পৰা আৰম্ভ হৈছে আৰু আজি জুমাৰ নামাজ আৰম্ভ হ'ল। আমাৰ এজন বিশেষ অতিথিয়ে নামাজখিনি পঢ়ালে। এতিয়া আজি প্ৰায় 15,000 পৰা 20,000 মানুহ আহি গৈছে, অতিথি আহি গৈছে। হয়তো ৰাতিৰ ভিতৰত প্ৰায় 80-90 হাজাৰ মানুহ ৰাতিৰ ভিতৰত ইনশাআল্লাহ আহি যাব। আখেৰি দোৱা হ'ব 14 তাৰিখে 10 বজাৰ পৰা 11 বজাৰ ভিতৰত হ'ব বুলি কৈছে। ৰাতি আমাৰ মাছুৰা হৈছিলে, আজি ৰাতিপুৱা মাছুৰা হৈছিলে। মাছুৰাত তেওঁলোকৰ আমাৰ যিকেইজন অতিথি আহিছে, অতিথিবিলাকে কৈছে যে আমি 10ৰ পৰা 11 বাজিৰ ভিতৰত আমি কৰিম, দোৱা কৰিম আৰু 12 বাজিৰ ভিতৰত তেওঁলোকে ওলাই যাবগৈ। আৰু তেওঁলোকৰ ফ্লাইট আছে তাৰমানে 5 বজাত। আৰু এটা কথা হৈছে আমি পাৰ্কিঙৰ ইনশাআল্লাহ আমি পাৰ্কিঙৰ দুটা ব্যৱস্থা কৰিছোঁ, এটা পূবফালে কৰিছোঁ, এটা পশ্চিমফালে কৰিছোঁ। পশ্চিমফালে যিটো তেল ডিপু আছে, তেল ডিপুৰ পৰা যিটো কাহিবাৰীলৈকে ইটাভাটা ৰাস্তা সোমাই গৈছে, তাতে প্ৰায় 50-60 বিঘা মাটি আমি এটা ব্যৱস্থা কৰিছোঁ। তাতে লাইটৰ পৰা আৰম্ভ কৰি আকৌ পূবফালে যিটো আমাৰ জালুকুটি আছে, LP স্কুল আছে, পূবফালে LP স্কুলৰ পৰা এটা ৰাস্তা কাহিবাৰীলৈকে সোমাই গৈছে। সেই ৰাস্তাটো তেনেকুৱা 80-90 বিঘা মাটি আছে, তাতে পাৰ্কিঙৰ ব্যৱস্থা অলৰেডি কৰা হৈছে। গাড়ী মটৰ তাত ৰাখিব পাৰিব, অসুবিধা নাই। যিখন ইজতেমা অনুষ্ঠিত হৈছে, এই ইজতেমাখন মই সফল হোৱাটো বিচাৰিছোঁ আৰু এতিয়ালৈকে এই মুহূৰ্তলৈকে যিখিনি পৰিস্থিতি হৈ আছে আমি প্ৰায় সফলেই হৈছোঁ। 12, 13, 14 তাৰিখলৈকে যদি এনেধৰণে চলি যায় তাৰ বাবে মই কামনা কৰিছোঁ আৰু সৰু অসমবাসী ৰাইজলৈ আমি ওলগ জনাইছোঁ। তেওঁলোকে যেন ইয়াত আহি শান্তি গোটেই দেশখন শান্তিত থাকে, তাৰ বাবে ভাতৃত্বমূলক বন্ধুত্ব এটা ভাৱ থাকে, তাৰ বাবে তেওঁলোকে যেন দোৱা কৰে আল্লাহৰ ওচৰত। আমি সকলোৱে যেনে শান্তি সম্প্ৰীতি মিলাই চলি হ'ব, তাৰ বাবে দোৱা বিচাৰিছোঁ তেওঁলোকৰ ওচৰত, তেওঁলোকে যাতে দোৱা কৰে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ মৰিগাঁও।